হেল্ল' গাইজ, আজি আমি যাম পূজা চাব। আজি হ'ল মহা অষ্টমী। প্ৰথমে আমি যাম মোৰ বান্ধৱী এজনীৰ ঘৰত। তাত ভাত পানী খাই যাম পূজা চাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলাই ৰেডি হ'লোঁ। কেনেকুৱা লাগিছে? এইটো আমাৰ পোৱালি। কেনেকুৱা লাগিছে কমেণ্টত জনাব। এনেকৈয়ে ওলাইছোঁ আৰু পূজা চাবলৈ। বান্ধৱীজনী ঘৰ পালোহি। ইয়াত ভাত খাই যাম আৰু পূজা চাব। পূজা চাবলৈ যাওঁ দেই আমি। পূজা পালোহি আমগুৰি। মানুহ হৈছে বাৰু, মানুহ বহুতেই হৈছে। এয়া এভাগি পূজা মণ্ডপ। মানুহ ঢেৰ, মানুহ বহুত। তাত মানুহ যিহেতুকে বেছি ভিৰ, সেইকাৰণে বেছিকৈ ভিডিঅ' কৰা নহ'লেই। এয়া হৈছে পূজা মূৰ্তি। যিমান পাৰোঁ ভিডিঅ' কৰি থ'বলৈ চালোঁ। এভাগ এভাগ পূজা মণ্ডপ। এয়া চাওক মূৰ্তি। পূজাৰ পৰা আহি ভিডিঅ' কৰা নহ'লে পাছদিনাখন এটা ৰেচিপি বনাম। ৰেচিপি মানে নহয় আৰু, আগতে ৰেচিপিটো দি থোৱা আছে, কোনোবাই যদি নাই থোৱা চাব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই কেৰাহীখনত ঘিউ দি লৈছোঁ। ঘিউ দি পেলাই গাখীৰ দিছোঁ। গাখীৰখিনি বেছি উতলিবলৈ দিব নালাগে। বেছি উতলিবলৈ দিলে বেয়া, সেইকাৰণে অকণমান গৰম হওঁতে চুজিখিনি দিব লাগে। এয়া মই চুজি বনাই কাঢ়ি থৈছোঁ। বেছি খকীয়া কৰিব নালাগে, লেজুৱা হৈ থাকোঁতে নমাব লাগে। আৰু মই এয়া কাঁহীখনত লাডু কৰি ল'লোঁ। এফালে মই পানী একাপ লৈছোঁ। পানী একাপৰ জোখত, এই কাপৰ জোখতে চেনি লৈছোঁ। চুগাৰ চিৰাপ বনাম এতিয়া আৰু। এয়া মই ইলাচি 6-7টামান দি দিছোঁ। এতিয়া মই লালমোহনখিনি ভাজি ল'ম আৰু এটা এটাকৈ। চুগাৰ চিৰাপত 3-4 ঘণ্টামান তিয়াই থ'ব। এয়া মোৰ হৈ গ'ল লালমোহন। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। যদি চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল বাটনটি দবাই দিব। ধন্যবাদ।